মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি দশমিক ভগ্নাংশৰ পৰৱৰ্তী ক্লাছ লৈ আহিছোঁ। আজিৰ ক্লাছত আমি আকৌ নতুন কেইটামান প্ৰবলেম সলভ কৰিম। আমাৰ আজিৰ ফাৰ্ষ্ট কুৱেশ্যন আমি চাম কি আছে। দ্য নাম্বাৰ টু বি এডেড টু 1.0082 টু মেক ইট 2.009। 1.008 লগত কি সংখ্যা যোগ কৰিলে সংখ্যাটো 2.009 হ'ব। তো আমি ইয়াত কি কৰিম, আমি ইয়াত জাষ্ট বিয়োগ কৰিলে হৈ যাব। তো 1.008 লগত কি সংখ্যা যোগ কৰিলে ইমান পাম, তাৰ মানে 2.009 পাম। এই ক্ষেত্ৰত কি হ'ব, ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিলে অকল হৈ যাব। তো ডাঙৰ সংখ্যাটো ইয়াত কি আছে, আমাৰ ডাঙৰ সংখ্যাটো আছে 2.009 হয়। ইয়াৰ পৰা আমি মাইনাছ কৰিম 1.008। ঠিক আছে, ইয়াক আমি মাইনাছ কৰিলে কি পাই যাম 1.001 হয়। তেতিয়াহ'লে কিমান পালোঁ আমি 1.001। তো এইটো হ'ব আমাৰ ৰাইট এনসাৰ। এইটো ক'ত আছে, কুৱেশ্যন অপশ্যন নম্বৰ 1ত। ঠিক আছে, তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যিসকল ছাত্ৰ-ছাত্ৰী এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। নেক্সট আমি এটা হোমৱৰ্ক দিম সেম কুৱেশ্যনৰ ওপৰত। কুৱেশ্যন নম্বৰ 1ত সেম মডেলত আমি এটা হোমৱৰ্ক দিম। ঠিক আছে, হোমৱৰ্কটো হৈছে দ্য নাম্বাৰ হুইচ ইজ টু বি এডেড টু 0.001 টু গেট 1.111। তাৰমানে কি কৈছে, 0.001 লগত কি যোগ কৰিলে 1.111 পোৱা যাব। তো সেম প্ৰচেছ কুৱেশ্যন নম্বৰ 1ৰ লগত। গতিকে ছাত্ৰ-ছাত্ৰীসকলে এইটো কৰি পেলাই ইয়াৰ এনসাৰ কমেণ্টত জনালে হ'ল। ঠিক আছে, নেক্সট আমি যাম কুৱেশ্যন নম্বৰ 2ত। তো ইয়াত আমাৰ অপশ্যন কেইটা দিয়া নাছিলোঁ, অপশ্যন কেইটা দি দিছোঁ। এতিয়া আমি ইয়াক কি কৰিম, প্ৰথম দুটাৰ যোগফল উলিয়াম আৰু শেষৰ দুটাৰ বিয়োগফল উলিয়াম প্ৰথমে। তাৰপিছত আমি কি কৰিম, সেই যোগফল আৰু বিয়োগফল দুটাৰ আকৌ বিয়োগফল উলিয়াম। ঠিক আছে, তো প্ৰথম দুটা কি কি আছে আমাৰ, প্ৰথম দুটা আছে 5.006। এই দুটাৰ কি উলিয়াম যোগফল 0.009। 9 আৰু 6 15 105 হয়। তো 5.015 পালোঁ। শেষৰ দুটাৰ কি উলিয়াম আমি, শেষৰ দুটাৰ বিয়োগফল উলিয়াম। তো শেষৰ দুটা কি কি আছে আমাৰ 15.028 আৰু 7.268। এই দুটাৰ আমি কি উলিয়াম বিয়োগফল উলিয়াম। ঠিক আছে, 8ৰ পৰা 8 গ'লে 0, ইয়াত 2 আছে গতিকে 1 ধাৰে ল'লে 12 হ'ব। 12 হ'লে 12ৰ পৰা 6 গ'লে 6, ইয়াত 9 থাকিব, 9ৰ পৰা 2 গ'লে কিমান হ'ব 7, আৰু ইয়াত 1 ইয়াতে ধাৰ নিয়া হৈছে 14, 14ৰ পৰা 7 গ'লে 7। এতিয়া এই ৰিজাল্টৰ পৰা কাক আমি মাইনাছ কৰিব লাগে, ইয়াক মাইনাছ কৰিব লাগে। তো ডিফাৰেন্স বিটুইন বুলি কৈছে, দুটা ৰিজাল্টৰ মাজত মাইনাছ কৰিম যেতিয়া আমি ডাঙৰটোৰ পৰা সৰুটো কৰিম। চ' ইয়াক মাইনাছ কৰি দিম 5.015ক মাইনাছ কৰি দিম 7.760ৰ পৰা। মাইনাছ কৰিলে কিমান হ'ব, আকৌ ইয়াত 1 ধাৰে আনিলে 10, 10ৰ পৰা 5 গ'লে 5, ইয়াত আছে 5, 5ৰ পৰা 1 গ'লে 4, ইয়াত আছে 7 আৰু 7ৰ পৰা 5 গ'লে 2। তো 2.745 হ'ব আমাৰ ৰিজাল্ট। ইয়াত কোনটো অপশ্যন আছে আমাৰ 2.745 বি নম্বৰ অপশ্যন। গতিকে বি নম্বৰ শুদ্ধ উত্তৰ হ'ব। নেক্সট আমি যাম কুৱেশ্যন নং 3ত। কুৱেশ্যন নং 3ত কি কৈছে, আমাক কৈছে যে হোৱাট শুড বি কাম ইন দ্য ফলোয়িং এট দ্য প্লেচ অফ ব্লেংক স্পেচ। তলত দিয়া প্ৰক্ৰিয়াৰ খালী ঠাইত কি হ'ব বা কি বহিব। ইয়াত এটা যোগভাগ প্ৰক্ৰিয়া যি হওক এটা সমীকৰণ দিয়া আছে, সেই সমীকৰণটোৰ এটা ব্লেংক স্পেচ দিয়া আছে, খালী ঠাই, তাতে কি বহিব। তো আমি কি কৰিম, আমি এই দুটাৰ পূৰণফল উলিয়াম প্ৰথমে হয়। আচ্ছা, কেনেকৈ কৰিম, একদম ইজি। প্ৰথমে কি হ'ব 0.001 মাল্টিপ্লাই বাই 0.01 ইকুৱেল টু 0.1 প্লাছ, ইয়াত কি বহিব আমি নাজানো, ছাপ'জ এক্স দি দিলোঁ বা কুৱেশ্যন মাৰ্কছো দিব পাৰি। প্ৰথমে আমি কি কৰিম, এই দুটা মাল্টিপ্লাই কৰিম। তো মাল্টিপ্লাইত কি কৰিব লাগে, পূৰণত সংখ্যাকেইটা পূৰণ কৰিলে হ'ল, দশমিকৰ পূৰণ যিহেতু সংখ্যাকেইটা পূৰণ কৰিলে 1 1 গুণ কিমান হ'ব 1। ইয়াত দুঘৰত
বাওঁফালে আছে দশমিক ইয়াত 3 ঘৰ বাওঁফালে পূৰণফলৰ টোটাল কিমান ঘৰ পূৰণফলৰ টোটাল কিমান ঘৰ বাওঁফালে হ'ব 5 ঘৰ তো 1 2 3 4 আৰু এটা শূন্য দিলে 5 ঘৰ হৈ গ'ল হয় ইকুৱেল টু 0.1 প্লাস x ওকে এতিয়া আমি x ৰ ভ্যালু উলিয়াব লাগে গতিকে কি কৰিম এই 0.1 টো হিটো সাইডে প্লাসত আছে এটো সাইডে আনিলে কি হ'ব মাইনাস 0.00001 মাইনাস 0.1 ইকুৱেল টু x হয় এতিয়া জাস্ট আমি মাইনাস কৰি দিম ঠিক আছে তো মাইনাস কৰিলে কিমান হ'ব এটো ডাঙৰ সংখ্যা এটো সৰু সংখ্যা ডাঙৰটোৰ পৰা সৰুটো আমি বিয়োগ কৰিম তাৰ পিছত বিয়োগফল জি উলিয়াই হয় সো আমি বিয়োগ কৰিলে কিমান পাম আমি বিয়োগফলটো ইয়াত উলিয়াই দিও যদি তেতিয়া হলে আমি কিমান পাম 0.1 আৰু ইয়াত কি আছে 0.4 টা শূন্য আছে 2 3 4 তাৰ পিছত 1 ইয়াত কি কৰিব লাগিব সমান কৰিব লাগিব হয় মাইনাস কৰি দিম এটো একো নাই ইয়াত শূন্য আছে গতিকে একদম ইয়াৰ পৰা যাব সো ইয়াত 10 ৰ পৰা 1 গলে 9 ইয়াত 9 থাকিব ইয়াতো 9 থাকিব ইয়াতো 9 থাকিব ইয়াৰ পৰা 1 লৈ গলো শূন্য থাকিব দশমিক তেতিয়া হলে কি হ'ব ৰিজাল্ট 0.09999 হয় তেতিয়া হলে আমাৰ কোনটো ৰিজাল্ট হ'ব 0.0999 আমাৰ এ নম্বৰ आंसर হ'ব ঠিক আছে সো আমি নেক্সট কোৱেশ্চন যাম কোৱেশ্চন নং 4 আমাৰ কোৱেশ্চন নং 4 কি কৈছে ইফ 51.84 divided by 4.32 equal to 12 then the value of 0.05184 divided by 0.432 is যদি কি হয় 51.84 divided by 4.32 equal to 12 হয় তেন্তে 0.5184 divided by 0.432 এর মান কিমান হ'ব একদম সিম্পল ইয়াত আমি দুটা বস্তু চাম এটা আছে 51.84 divided by 4.32 ইয়াত আমি চাব লাগিব যে ইয়াত কেই ঘৰ আগত দশমিক আছে তো মানে কেই ঘৰ বাওঁফালে দশমিক আছে দশমিক বিন্দুটো ওপৰত লবত আছে দু ঘৰ বাওঁফালে হৰতো আছে দু ঘৰ বাওঁফালে তেতিয়ালে ইয়াৰ দশমিক বিন্দু আমি উঠাই দিব পাৰো মই লাস্ট ক্লাছত দেখাইছিলো তো 51 that means 5184 divided by কি হ'ব 432 ইয়াৰ ৰিজাল্ট কি আছে 12 হয় দুই নম্বৰ আমি এটো চাম এটো কি আছে এটো আছে আমাৰ 0.5184 divided by 0.432 তো আমি কৈছিলো যে সমান সংখ্যক যদি দশমিক বিন্দু থাকে সমান সংখ্যক অংকৰ বাওঁহাতে যদি দশমিক বিন্দু থাকে তেতিয়ালে দশমিক বিন্দু আমি কি কৰিব পাৰো উঠাই দিব পাৰো হয় সো ইয়াত উঠাই দি প্লাই 12 পালো যেহেতু ইয়াতো আমি উঠাই দিম ইয়াত কম সংখ্যকটো আগতে কাউন্ট কৰিম ইয়াত 3 অংকৰ বাওঁফালে ইয়াত 4 অংকৰ বাওঁফালে তো 3 অংকৰ বাওঁফালে যদি উঠাই দিও 3 অংকৰ বাওঁফালে যদি উঠাই দিও কি হ'ব এটো হ'ব আমাৰ 518.4 আৰু ইয়াত কি হ'ব 432 এতিয়া কথা হৈছে এই দুটা অংক দেখাতে কি সেম দশমিকটোহে আছে অকল বেছিকে তুমি দশমিকটো যদি মনে মনে নধৰো হয় দশমিকটো যদি মনে মনে নধৰো তেতিয়া হলে আমি সরি আমাৰ ইয়াত একটা 0 আছে এই 0 টো তেতিয়া হলে আমাৰ কি হ'ব ইয়াত দশমিক বিন্দুটো ইয়াত নহয় কত হ'ব ইয়াত হ'ব 51.84 ঠিক আছে এটো অলপ চালে হল সো 51.84 থাকি যাব কাৰণ ইয়াত 5 ঘৰ আছিল 3 ঘৰ উঠালো আৰু 2 ঘৰ থাকিব আচ্ছা তেতিয়ালে এই দশমিক বিন্দুটো যদি আমি নধৰো তেতিয়ালে কি হ'ব 5184 432 ডিভাইড কৰিলে কিমান পাম 12 কিন্তু ইয়াত কি আছে দুটা অংকৰ ৰাইট সাইডে আছে গতিকে আৰু দুটা অংকৰ ৰাইট সাইডত আমি হৰণফলত দিব লাগিব সো আমাৰ ৰিজাল্ট কি হ'ব ৰিজাল্ট হ'ব 0.12 কত আছে আমাৰ ডি নম্বৰ অপচন হয় গতিকে আমাৰ ডি নম্বৰ অপচন কি হ'ব শুদ্ধ উত্তৰ হ'ব তো আজিৰ ক্লাছত আমি কিটা কৰিলো নেক্সট ক্লাছত আমি আকৌ কৰিম ঠিক আছে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰী এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লাইক কৰি দিব কমেন্ট কৰিব শেয়াৰ কৰিব ঠিক আছে নেক্সট ক্লাছত লগ পাম